हेलो गाइस नमस्कार बहुत दिन मूरत भाविलो आज एटा लंग भिडिओ दिउ बहुत दिन लंग भिडिओ दिया हुआई ना সেই ভাবিলো আজি ৰাতিপুৱাতে ভিডিওটো স্টাर्ट কৰো या मर्निंग डिউटी আছে গটিকে 6:30টাতে ৰেডি হৈ গলো আৰু ধুনিয়াকে এতিয়া ডিউটি যাব ওলাইছো কিন্তু টোপনি ভঙাই নাই ৰাইজ কি কৰিব উপায় নাই যাবতো লাগিবই এয়া হি ভাত খাব লৈছো সদায় আলু দাইল ভাত এইবিলাক কিমান খাই থাকিম আৰু হলেও দুটামান খাই লৈছো আৰু গোটেইবিলাক ৰেডি হৈছো যাবলৈ এতিয়া যাও গোটেইখিনিয়ে আৰু ইফালে ডিউটি আহি পাই গোটেই কৰিবলগীয়া কামখিনি কৰি এতিয়া আৰু কামত লাগি গৈছো এফালৰ পৰা লিখা মিলা অকণমান কিবা কিবি কাম এইবিলাক টিকেটত উঠাবলগীয়া আপডেট কিছুমান আছিলে সেইবিলাক কৰি ললো বাৰু আজি দিনটো দেখুৱাই থাকিম ডিউটিৰ পৰা ষ্টাৰ্ট কৰিছো সকলোখিনি দেখুৱাই থাকিম যিখিনি পাৰো আৰু যেহেতু ৰাতিপুৱাতে আহো ভাত দুটামান খাই আহো ৰাতিপুৱাতে ইমান বেছি ভাত খাব নোৱাৰি গতিকে আমি অকণমান টিফিন কিবা কিবি লৈ আহো অংকিতাও আছিলে মোৰ ওচৰৰ ৱাৰ্ডতে গতিকে দুয়োটা মিলি একেলগে একেদিন টিফিন খাই আছো ডিউটিৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'লে যেহেতু ক্লাছ থাকে ক্লাছ ভাত পানী খাই আৰু ভিডিঅ' কৰিব পাহৰিয়ে থাকিলোঁ শুই গ'লোঁ আৰু এতিয়া সন্ধিয়া আহিছোঁ চাহ বনাবৰ কাৰণে চাহ বনাই থাকোঁতে ইফালে সকলো আমাৰ ভাতো ৰেডি হৈ গ'ল ভাতবিলাক বনাইছিল তাকে অকণমান ক্লিপ এটা ৰাখিছিলোঁ আৰু ভাত পানী একেবাৰে লৈ আহিলোঁ ওপৰত যিহেতু আজিকালি নাইট ডিউটি ষ্টাৰ্ট হোৱাৰ পাছৰ পৰা আমি ওপৰতে ভাত খাবলগীয়া হয় ভাত থৈ দিছোঁ চাহখিনি খাই লৈছোঁ আৰু এতিয়া অকণমান লিখা কাম আছিলে সেইখিনি কৰিলোঁ আৰু মোৰ এয়া দেখিছেনে প্লানটো ধুনীয়াকৈ ডাঙৰ হ'ব গৈছে আৰু এইটো মোবাইল ষ্টেণ্ডটো কাষত লৈ আগত লৈ মোবাইলো চাই থাকোঁ লিখিও থাকোঁ আৰু এইফালে মোৰ এছাইনমেণ্ট এটা অকণমান খেলি মেলি হ'ল তাকে পিনবিলাক গুচাই আছোঁ আকৌ নতুনকৈ কৰিবৰ কাৰণে এই আৰু কৰা কামবিলাকে কৰি থাকিবলগীয়া হৈছে উপায় নাই যদিও টাইম নাই আকৌ একেটা কামকে 10 বাৰমান কৰিবলগীয়া হৈছে আৰু এইকেইদিন মই ৰুমত অকলে গাইছ কাৰণ ৰিম্পিৰ চলি আছে নাইট ডিউটি আৰু ইয়াছমিন কৈছে ঘৰ যিহেতু ঈদ মই অকলে আছোঁ ৰাতি অকলে শুই থকা নাই বাৰু প্ৰিয়ংকা বা পূজা কোনোবা এজনী আহি আছে এইকেইদিন আৰু আহি গ'ল কৈছিলোঁ সেই প্ৰিয়ংকা বা পূজা কোনোবা এটা আহি আছে আৰু ৰিম্পি নাই বেচেৰি বিচনাখন খালী হৈ গৈছে প্ৰিয়ংকা আহি পালে কৰিছিলোঁ কিন্তু মই ভিডিঅ'টো মাজে মাজে কৰিবৰ কাৰণে পাহৰি যাওঁ গতিকে এতিয়া ভাবিলোঁ ভাত খোৱাৰ টাইমত অকণমান ভিডিঅ' কৰি দিওঁ আমি ৰ'ব দেখুৱাই আছোঁ এয়া আমাৰ ৰাজবংশী যি পঢ়ি আছে লোকাল আৰু দেখুৱাই আছোঁ বেক কেমেৰা আমাৰ চাচি এতিয়া আমাৰ ভাত ৰান্ধনি হ'ল বহুত দিন চানা খোৱা নাই ন আমাৰ চাচি বনোৱা নাই চানা বনোৱা নাই এতিয়া ভাত চাত ৰেডি কৰি লৈছোঁ এইকেইদিন মই ইহঁতৰ আলহী হৈ আছোঁ মানে মোৰ ভাতকেইটা ইয়াতে লওঁ যিহেতু মোৰ ৰুমত অকলে গমটো পাইছে গতিকে পিঁয়াজৰ কাৰণে কাজিয়া লাগিছে ৰ'ব হ'ব দে আৰু পিঁয়াজৰ কাৰণে তো এতিয়া আমি ভাত খাওঁ দে মেখেলা চাদৰ পিন্ধিলোঁ গাইজ হাফপেণ্ট চাপেণ্ট বোলে গৰম দিনত মানুহে হাফপেণ্টে পিন্ধিব ন হাল্লা চাওকচোন ৰাইজ হাল্লা আৰু একো নহয় ছ'চিয়েল মিডিয়া মানে আজিকালি গিলে চলে তাৰপাছত আমাৰ মানে বাকী আমাৰ ৰুমত কোনো নাই ৰিম্পি ডিউটি তাৰপাছত সেই আৰু সেইকাৰণে মই ইয়াতে থাকিব লগা হৈছে নাই এতিয়া তাই গাইছ দিয়ক ভাতকেইটা খাই লওঁ